মিছলীয়া শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, তথ্যবিহীন শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক এই মুহূৰ্তত মই পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আমাৰ কাৰ্যকালত 2021-22 বৰ্ষৰ পৰা 2024-25 বৰ্ষত অসমত 25 লাখতকৈ বেছি 25,67,797 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত কমি গ'ল। 2021-22 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ 25,67,797 জন। আমি কৈছিলো যে আমি চৰকাৰী তথ্য ভাৰত চৰকাৰ আৰু ইউডাইছৰ তথ্য লৈ আমি কৈছিলো যে 2021-22 বৰ্ষত ৭৫,৪৪,৯৬০ জন ছাত্ৰ অসমৰ চৰকাৰী খণ্ড অৰ্থাৎ গভৰ্ণমেণ্ট স্কুল আৰু গভৰ্ণমেণ্ট এইডেড স্কুলত পঢ়া শুনা কৰিছে। সেইটো আমাৰ কাল্পনিক তথ্য নাছিলে, সেইটো আছিলে ভাৰত চৰকাৰে দিয়া তথ্য, আৰু সেইটো আছিলে ইউডাইছে দিয়া তথ্য। তাৰ তথ্যবিলাক আজি আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আৰু 2024-25 বৰ্ষত সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি ভাৰত চৰকাৰে ক'লে যে সেয়া হ'লগৈ 49,77,163 জন। অৰ্থাৎ 4 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ ডাক্তৰ ৰণোজ পেগুৰ কাৰ্যকালত, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্ব আৰু ৰণোজ পেগুৰ শিক্ষামন্ত্ৰিত্বৰ কাৰ্যকালত 4 বছৰত 25,67,797 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী বিদ্যালয়ত কমি থাকে। এই কথাটোক তেখেতে মই মিছা কোৱা বুলি প্ৰথমতে বিধানসভাত ক'লে, আৰু তাৰপিছত সংবাদ মাধ্যমত আহি আজি ডাক্তৰ ৰণোজ পেগুৱে কি কৈছিলে মই প্ৰথমতে আপোনালোকক সেই কথাখিনি প্ৰথমতে জনাই ল'ব খুজিছো। চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেখেতৰ ভাষাৰে উদ্বেগজনকভাৱে কমি গৈছে, আৰু তথ্যত বিভ্ৰাট ঘটাই তেখেতে এবাৰ কয় যে 25 লাখ ছাত্ৰ ছাত্ৰী কমি গৈছে, কিন্তু সম্পূৰ্ণৰূপে এটা অবাস্তৱ ভুল কথা। ৭৫,৪৪,৯৬০ জন বুলি ইউডাইছৰ তথ্যত অতি স্পষ্ট ভাষাত udaice+.gov.in এই ৱেবছাইটত অতি স্পষ্টকে লিখি থোৱা আছে যে চিৰিয়েল নাম্বাৰ 7ত 2021 তাত কৈছে ইউডাইছ প্লাছ 2021-22 ৰিপৰ্ট এনৰলমেণ্টছ কৈছে 75,44,960 75,44,960 জন। তাৰপিছত নেক্সট ইউডাইছটো উলিয়াই দিয়ক, ইউডাইছ প্লাছ ৰিপৰ্ট 2022-23 তাৰ এক্সিষ্টিং ষ্ট্ৰাকচাৰ এনৰলমেণ্ট ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে চাওক। 2022-23 বৰ্ষ আহিলে 71,16,900 জন, 71,16,900 জন, হয়নে? আপুনি দেখুৱাই দিছে, বল কৰি দেখুৱাই দিছে, এইটো আপোনালোকে চাই লওক। চৰকাৰী তথ্যত স্পষ্টকে ইউডাইছৰ তথ্যত কৈছে, গভৰ্ণমেণ্টৰ তথ্যত কৈছে যে 2021-22 বৰ্ষত 75,44,960 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী শিক্ষা খণ্ডত আছিল। তাৰ পাছত এতিয়া আপোনালোকক মই লৈ আহিছো সেইটোৰ তথ্য, মই আপোনালোকক এইটো তাৰ তথ্য আপোনালোকক মই এটাকে সেকেন্ড কপিটো, এই যে 71 লাখ ছাত্ৰ ছাত্ৰী আছে তাৰ কপিটো মই আপোনালোকক দিলো, এইটো দিলো। নেক্সট এবাৰ আহিব, আপোনালোকক মই দেখুৱাব খুজিছো এবাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি 30/6/2026 অৰ্থাৎ যোৱা 30 তাৰিখৰ দিনা, জুন মাহৰ 30 তাৰিখৰ দিনা, 2026 চনৰ জুন মাহৰ 30 তাৰিখৰ দিনা ৰিপৰ্টত কি কৈছে চাওক। পেজ নাম্বাৰ 4, ৰিপৰ্টৰ পেজ নাম্বাৰ 4 উলিয়াওক। উলিয়ালে? ৰিপৰ্টৰ পেজ নাম্বাৰ 4ত
একেবাৰে ওপৰত concerns was raised regarding the reduction in number of enrollment in government and aided school from 51,89,931 in 2023-24 to 49,77,163 in the year 2024-25. অৰ্থাৎ ইয়াত স্পষ্টকে আপোনালোকে নিজে চাওক আপুনি দেখুৱাই দিছেনে পেজ নাম্বাৰ কিমান 4 তাত কৈছে যে 2024-25 বৰ্ষত অসমৰ চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈ 49,77,163 জন হলগে তেতিয়াহলে আপোনালোকক তাৰ কপি মই দি দিলো সকলোকে এটো কপি দি দিলো এটো কপিও দি দিলো ইয়াত আপোনালোকে এই কপিটো পাই গল এতিয়া ইয়াৰ কপিখিনি মই দি দিলো দি দিয়াৰ পাছত এতিয়া মই মোৰ কথাখিনি আপুনি উলিয়াই দিলে নে হেতু দেখুৱাই দিলে মই আজি আপোনালোকক দুটা ডকুমেন্ট দেখুৱাই দিলো এটা হল ইউডাইস প্লাস 2021-22 ডকুমেন্ট ইউডাইস প্লাস 2022-23 ডকুমেন্ট তাৰ পাছত গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ডকুমেন্ট গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ডকুমেন্টত গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ যোৱা 30 জুন তাৰিখৰ দিনা যেটো ৰিপৰ্ট আহিছে তাৰ পেজ নাম্বাৰ 4ত লিখি দিছে যে 2024-25 বৰ্ষত অসমৰ চৰকাৰী খণ্ডৰ স্কুল চৰকাৰী আৰু গ্ৰান্ট স্কুল বিলাকত গভৰ্নমেন্ট স্কুল এণ্ড গভৰ্নমেন্ট এইডেড স্কুল বিলাকত 49,77,163 জন ছাত্ৰ ছাত্ৰীহে আছেগৈ তেতিয়াহলে আপোনালোকে তেতিয়াহলে সংখ্যাটো মই আপোনালোকক অংকটো কৰি দেখুৱাই দিওঁ যে 2021-22 বৰ্ষত 75,44,960 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী স্কুল বিলাকত আছিল আৰু 2024-25 বৰ্ষত সেই সংখ্যাটো কমি ভাৰত চৰকাৰৰ মতে 49,77,163 জনলৈ কমি গল তাৰ মানে এই দুইটা যদি বিগ কৰি দিওঁ 75,44,960 জন ছাত্ৰ ছাত্ৰীৰ পৰা 49,77,163 জন ছাত্ৰ ছাত্ৰী যদি বিয়োগ কৰি দিওঁ তেতিয়াহলে এই 4টা বছৰত অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকাল লোৱাৰ পৰা ডাক্তৰ ৰনোজ পেগু শিক্ষামন্ত্ৰী হোৱাৰ পৰা অসমত ছাত্ৰ ছাত্ৰীৰ সংখ্যা চৰকাৰী স্কুলত কমিল 25,67,797 জন আকৌ এবাৰ কৈ দিছো 2021-22 বৰ্ষত ডাক্তৰ ৰনোজ পেগুৱে শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিলে আৰু তেতিয়া অসমৰ চৰকাৰী খণ্ডৰ স্কুলত ছাত্ৰ ছাত্ৰী আছিল 75,44,960 জন এটো মই দিয়া তথ্য নহয় ইউডাইছৰ তথ্য 2024-25 বৰ্ষত সেন্ট্ৰেল গভৰ্নমেন্টৰ মতে এতিয়া ছাত্ৰ ছাত্ৰী আছেগে মাত্ৰ 49,77,163 জন তাৰ মানে ছাত্ৰ ছাত্ৰী কমিলগে কিমান ছাত্ৰ ছাত্ৰী কমিলগে 25,67,797 জন এতিয়া ডাক্তৰ ৰনোজ পেগুক মই চ্যালেঞ্জ কৰিছো শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুক মই চ্যালেঞ্জ কৰিছো যে আপোনাক সংবাদমেল পাতি গভৰ্নমেন্টৰ ডকুমেন্ট মই ৰাজহুৱা কৰি দিলো মিছলিয়া এতিয়া আপুনি নে মিছলিয়া অখিল গগৈ আপুনি এই কথা ঘোষণা কৰিব লাগে ডাক্তৰ ৰনোজ পেগুৱে মিছা কথা ক'ব পাৰে ডাক্তৰ ৰনোজ পেগুৱে তথ্য নোহোৱাকে মিছা কথা ক'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীবিলাকে মিছা কথা কয় ৰাইজৰ দলে মিছা কথা নকয় ৰাইজৰ দলে তথ্য বিভ্ৰাট নকৰে গতিকে যদি যিহেতু তেওঁ কৈছিলে যে মই মিছা কথা কৈছো তেওঁ বিধানসভাটো ভুল হোৱা বুলি কৈছে আৰু বাহিৰত ৰাখিও মই মিছা কথা কোৱা বুলি কৈছে এতিয়া মই প্ৰমাণ কৰি দিলো যে মই মিছা কথা কোৱা নাই মই একদম সত্য কথা কৈছো গতিকে এই মুহূৰ্তত মই অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু মিছলীয়া শিক্ষামন্ত্ৰী
ডাক্তৰ ৰনোজ পেগু, তথ্যবিহীন শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুক এই মুহূৰ্তত মই পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো।